সামগ্ৰী সমষ্টিৰ হিঙ্গিমাৰীৰ পুত্ৰ তানজিল হুছেইনৰ হৈ সাংসদ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ। হিঙ্গিমাৰীত প্ৰায় 10 কিলোমিটাৰ আৰু কাটপাত প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি সাংসদজনে নিৰ্বাচনী প্ৰচাৰ চলায় কালিৰ দিনটোত। সংখ্যালঘু বসতি প্ৰধান অঞ্চলত মহিলাসকলে ঠায়ে ঠায়ে সাংসদ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনায়। কেইবা হাজাৰ কংগ্ৰেছ সমৰ্থকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। কাটপাৰা, পশ্চিম হিঙ্গিমাৰী, বালিকা বিজেপিৰ সমৰ্থকসকলে গৌবেগ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে যদিও কটকটীয়া নিৰাপত্তা বাহিনীৰ বাবে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। কালিৰ দিনটোত বাজিয়াগাঁও ব্লকত পুত্ৰ তানজিল হুছেইন আৰু লাউখা ব্লক কংগ্ৰেছৰ বিভিন্ন অঞ্চলত ৰকিবুল হুছেইনে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ চলায়। হিঙ্গিমাৰী আৰু কাটপাত দুখনকৈ বিশাল জনসভাত অংশগ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনে আৱেগিক হৈ পৰে। মুঠতে চামগুৰিত নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনী যুঁজখন অতিশয় আকৰ্ষণীয় হৈ পৰিছে চামগুৰিত। এই মুহূৰ্তত সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। ইতিমধ্যে আপোনালোকে দেখিছে যে বিজেপি হাৰ মানি নিছে। একমাত্ৰ তেওঁলোকৰ পুলিচ বাহিনী আজি আমাৰ যুঁজত আছে। মানুহৰ ভয় ভাঙিব লাগে, মানুহৰ ভয় এতিয়া ভাঙি গৈছে। এখন গাড়ীৰে আমি পাৰ্মিশ্যন লোৱা ৰেলী এখন বাহিৰে 10টা মানুহ লৈ আমাৰ বিৰুদ্ধে চিঞৰি আছে। সেইখন গাড়ীয়ে আকৌ ওলোটা পথত আহিছে পুলিচ নীৰৱ দৰ্শক। মই তাত নাথাকা হলে আমাৰ বিৰুদ্ধেহে চোচা মাৰি আহে। গতিকে এটা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে যাতে ইলেকশ্যনটো বন্ধ হৈ যায়। শান্তিপূৰ্ণ ইলেকশ্যন হ'ব লাগে মই বিচাৰিছো। আৰু পুলিচ বাহিনীয়ে নিৰপেক্ষ নহলেও অন্ততঃ তেওঁলোকে শান্তি শৃংখলাটো বজাই ৰাখক। তেওঁলোকে নিৰপেক্ষ নহয়, এতিয়া যুঁজটো তেওঁলোকৰ লগতে তেওঁলোকে ঐতিহ্যপূৰ্ণ আমাৰ যিটো পুলিচৰ ঐতিহ্য সেইটো ৰাখিব লাগে, মই সেইটোৱে অনুৰোধ। আৰু যিসকল সঁচা অৰ্থত আভিজাত্য থকা পুলিচ আছে সেই লোকসকলকো কৈছো এই বিষয়ে অকণমান দৃষ্টি আকৰ্ষণ কৰিব লাগে। মাত্ৰ 2-3জন বিষয়াৰ কাৰণে গোটেই পুলিচ বিভাগটো এনেদৰে হৈ গৈছে যে জীৱনত পৃথিৱীত নোহোৱা নপজা কাণ্ড হৈছে। এখন গাড়ী লৈ আমি শোভাযাত্ৰা কৰোঁতে তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰি নিজৰ মাজত সংঘৰ্ষ লগাই হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ ৰং চাব বিচাৰিছে। গতিকে কথাবিলাক ৰাইজে বুজি পাইছে। আজি মই সেইকাৰণেই ৰাইজৰ ওচৰলৈ আহিছো। ৰাইজে ঘৰৰ পৰা মহিলাসকল, বয়োজ্যেষ্ঠ লোকসকলে আশীৰ্বাদ দিছে, দোৱা দিছে। আৰু সেইকাৰণে মই অলপ ঘৰে ঘৰে যাবৰ কাৰণে আৰম্ভ কৰিছো, পদূলি যাবলৈ আৰম্ভ কৰিছো। সেইটো 2খন গাড়ী লৈ পেলাই বিভিন্ন ৰকমে চিঞৰি আছে যাতে তেওঁলোকক আক্ৰমণ কৰে। মই মোৰ কৰ্মীসকলক কৈছো কোনো ধৰণৰ উত্তেজিত নহবা। সেইসকলকো ৰাহুল গান্ধীৰ ভাষাৰে কবা যে তোমালোকো আহা, মহব্বত কি দোকান আমি খুলিব বিচাৰিছো, তোমালোককো লৈ চলিব বিচাৰিছো। 2-এটা মানুহৰ দুষ্কৃতিকাৰীৰ বাহিৰে আজি যিমান ফ্লেগ লগাইছে বিজেপিয়ে মই সিমান ভাল পাইছো। কাৰণ প্ৰত্যেকখন ফ্লেগত হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখা পাইছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখাৰ লগে লগে তেওঁলোকে কয় যে আমাৰ মিয়াৰ ভোট নালাগে। বিজেপিৰ ফ্লেগখন দেখাৰ লগে লগে যিসকল বিজেপি কৰি আছে তেওঁলোকৰ মাতৃও ভাবে যে মই মেচিনেৰে মই মোৰ ল'ৰাক জন্ম দিলো। যি ল'ৰাটোৱে এতিয়া যাক মোক মেচিন বুলি কয় সেই মেচিনৰ ল'ৰাই আজি বিজেপি কৰিছে, মই দুখ কৰিছো। গতিকে আজি মহিলাসকল অপমানিত হৈছে, সকলো শ্ৰেণীৰ ৰাইজ অপমানিত হৈছে। যিমান তেওঁলোকে ফ্লেগ লগাইছে, উৎপাত কৰিছে, ক্ৰমান্বয়ে সিমানেই কংগ্ৰেছৰ প্ৰতি মানুহে আকৰ্ষিত হৈছে। কংগ্ৰেছ নিৰপেক্ষ লোকসকলে কংগ্ৰেছক ভোট দিবৰ কাৰণে ওলাই আহিছে। ইভেন চামগুৰিত যেতিয়া হাজৰিকা উপাধিৰ ল'ৰা এটাই সেই ঘটনা কৰিলে, তেওঁ মানে স্কুলৰ লগত জড়িত, সেই স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ অভিভাৱক হলেও সেই স্কুলৰ পৰা ৰাম কাটি দিয়াৰ কথাটো চিন্তা কৰিছে। আৰু সেইকাৰণে চামগুৰিত বহু আমাৰ অসমীয়া হিন্দু লোকেও আজি মোক বহুতে মাতি নিছে, তাত অফিচ খুলিছে, ঐতিহ্যপূৰ্ণ আপোনাৰ লোকসকলে মোক মাতি নিছে। আৰু সেই লোকসকলেও কৈছে যে তুমি মনে মাৰি থাকা, আমি অলপ শান্তিপ্ৰিয় মানুহ, আমি নীৰৱে ভোট দিম কৰিছে। গতিকে আমি এইবাৰ আমি কংগ্ৰেছ পাৰ্টিৰ ভোট দিম। আমি কংগ্ৰেছী নহয়, এই উৎপাতটো আমি সহ্য কৰিব পৰা নাই, আমাক শান্তি লাগে।